গুড মৰ্নিং বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভগৱানে আপোনালোকক ভালে ভালে ৰাখক। আৰু জেঠাই প্ৰত্যেক দিনে মানে বুট দিয়ে থাকে, তো আজিও এনেদৰে বুট দিয়ে আছে আৰু বান্দৰবিলাকে এনেদৰে আগচি ধৰিছে। আৰু ৰাতিপুৱা সময়ত মানে মই গেটৰ সন্মুখত আছিলোঁ আৰু এখন ই ৰিক্সাই মানে 1 কাৰ্টন কল আৰু আপেল মানে দি গ'ল। আৰু যিহেতু ৰাতিপুৱাৰ ভাগত মানে বান্দৰবিলাকে খাবলৈয়ে নাপায়, তো এনেদৰে মানে কাৰ্টনত কল বুট দিলে আগচি ধৰে। আৰু এইবাৰ মই বান্দৰবিলাকক মাতিম আৰু কেনেদৰে আহে আপোনালোকেও চাওক। আৰু ৰাতিপুৱাৰ সময়ত মাতিলে এনেদৰে ওলাই আহে বান্দৰবিলাকে আৰু এনেদৰে খাব দিলোঁ। ইমানখিনি বান্দৰ আৰু 1 কাৰ্টন কল যিখিনি পাৰে খাই ল'লে আৰু অলপ পাছত আৰু মানুহ আহিব আৰু দিব। আৰু এনেদৰে অলপ অলপ খাই কেনে মানে চলি থাকে গোটেই দিন। আৰু এনেদৰে বহুত মানুহ আহিব, বহুতে দিব। আৰু আজিলৈ ইমানেই। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনাৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু আজিলৈ বাই বাই।